নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ ভেলেণ্টিনা বৰ্মন ইউটিউব চেনেললৈ। তো নিশ্চয় সকলো ভালেই আছে। আৰু মই আজি আছোঁ বৰ্তমান মানে এইকেইদিন ৱৰ্কশ্বপ এটা কৰি আছিলোঁ, তাৰে আজি ফাইনেল ডে। তো আজি ফাইনেল ডেত আহিছোঁ। এতিয়া মানে অকণমানি মাইনাকেইজনী ধুনীয়াকৈ বিহু সাজত আহিছে। আজি ফাইনেল ডে বুলি নাচিব ইহঁতে, সকলো ইয়াতে আছে। মোৰ বেক চাইডে দেখিছে। বলক আৰু আজি আমাৰ অকণমানিকেইজনীয়ে নাচিব, আপোনালোকে চাব। বৰ্তমান ইয়াতে আজি ফাইনেল ডে বুলি পূজা চলি আছে। আৰু আছে আমাৰ প্লাৱন দা আছে, আমাৰ শৰ্মা দা আছে, লেকচাৰ মাৰি আছে, গমে পোৱা নাই। কৈছো প্লাৱন দা আছে, কৈ দিছে। বজাই দিছে। ইয়াতে আছে, চববোৰ আছে। ৱৰ্কশ্বপ খতম, এতিয়া আমাৰ প্ৰেক্টিচ আৰম্ভ। তো এতিয়া বৰ্তমানলৈকেতো মই আছোঁ, মাইকীজনী আছে। এতিয়া আমি প্ৰেক্টিচ কৰিম। মধু কিমান টকা দিয়ে দিলীপ দাই? হা? প্ৰগ্ৰেমৰ পইচাৰ বাহিৰে মানে এক্সট্ৰা পইচা লাগে, গতিকে অলপমান এক্সট্ৰা কাম কৰিছে। মধু কিমান টকা দিয়ে দিলীপ দাই? হা? প্ৰগ্ৰেমৰ পইচাৰ বাহিৰে মানে এক্সট্ৰা পইচা লাগে, গতিকে অলপমান এক্সট্ৰা কাম কৰিছে। আমাৰ এতিয়া ব্ৰেক টাইম। এই ৰাতি 8টা বজাত কোনে ব্ৰেক টাইম দিয়ে? ৰাতি 8টাত ব্ৰেক টাইম মানে তো গম পোৱা গৈছে যে আজি ৰাতি 10টা। এফালে আহা, বগা ফুট বনি যাবা। আহা এফালে আহা। তো এতিয়া আমি
পেট পূজা কৰিব যাম কিবা কিবি খাই আহিম হেই এতে লাইট খাব লাগিব আৰু এতে চুলি খাব লাগিব এতে বেজি খাব লাগিব বেজি আমি খোৱা বস্তুৰ দোকান বিচাৰি আহি আছো ফাইনেন্স মিনিষ্টাৰ কোন নাজানো মই মোক পইচা দিয়া নাই পাই গ'লো আমি চাহ দোকান আজি আমাৰ পেট পূজা ইয়াতে হৈ যাব এফালৰ পৰা চাই যাওঁ কি কি খাম মানে ইমান ধুনীয়া ধুনীয়া বস্তু আছে মই চিঙৰা খাম হেল্ল' গাইজ কৈছে হেল্ল' গাইজ আগতে আমি খাই লওঁ তাৰপিছত আকৌ ভিডিঅ' বনাম পেট পূজা হৈ গ'ল এতিয়া কোনে কি কি খালা হিচাপটো দিয়া মোক ফুচকা নাখাওঁ দে আৰু ফুচকাটো টেষ্টি নাপালে হা